নমস্কাৰ কিমান CM ক'লে তোমাৰ নাম কি ৰফিকুল ইছলাম 15 CM চাবি দি দে চাবি ইয়াতে থাক এইটো গাড়ী নাম্বাৰ ক'লা নাই কথা আমাক কোৱাৰে মাবে জিচিবা থাংগনি He had submitted on that day, but he issued by 4/2/2021. It is going. Yeah. It is going on the bond of January only. How can it be issued like that? Okay, we'll have to inquire this. $4.6. Then it may be nearly 40 bigas as per the Assamese hisab. Na? অসমীয়া হিচাপ মতে আমাৰ এইটো 40 বিঘা হ'ব আপুনি এইটো চব 400 বিঘাৰ কম নহ'ব কেনেকৈ মাইনিং কৰিব পাৰিলে 400 বিঘা এই আমাৰ সম্পত্তি এনে সম্পত্তি নেকি পুৰা বাংলাদেশ বিহাৰ কি কয় নেপাল আৰু ভূটানত পঠিয়াবলৈ জাহাতা আমাৰ সম্পত্তি এনে পায় নেকি অসমৰ সম্পত্তি এনে আহে নেকি কেনেকৈ হ'ল 400 বিঘা আপুনি নিজে থকা সময়ত আমাৰ ইনস্পেকশন কৰিব কোনো আহা নাছিল নেকি দাদা 400 বিঘা কেনেকৈ মাইনিং কৰিব পাৰে 40 বিঘা ঠিক আছে ইয়াত কিমানখন আছে কিবাটো সব সিজ হ'ব ফকলেন কেইটা আছে 6টা ফকলেন আপোনালোকে নাম্বাৰটো লৈ লওক আৰু এই ৰাস্তাত মই জিচিপি কি কয় ট্ৰেক্টৰ এখন ৰখাই আহিছোঁ ট্ৰেক্টৰ এখন ৰাখি আহিছোঁ আৰু ইয়াত যিমানখিনি আছে আজি চিজ কৰি পেলাই ইমিডিয়েটলি এনি হাও আজি ৰাতি 3টা বজালৈকে চিফ ছাৰে নিজে অপাৰেশ্যনত ওলাইছে মই চন্দন ব্ৰহ্ম 5খন পকলেন ধৰিছোঁ কোনো কাৰো দাদাগিৰি মিনিষ্টাৰৰ কথা আমি নামানো সেইটো ডাইৰেক্ট হোম মিনিষ্টাৰৰ আৰু যদি লাগে মই এতিয়া হোম মিনিষ্টাৰক ফোন মাৰি দিম লাগে আলোচনা কৰিব আপুনি নাম কৰি দিম আজি কৰিব পাৰিম না আমি হা সব চিজ কৰিব লাগিব আজি চিজ কৰিবই লাগিব এনেকে নহয়তো আমাৰ সম্পত্তি কিয় আমি এনেকে বেকাৰ কৰিব বিচাৰিছোঁ এই অসমৰ সম্পত্তিৰ কাৰণে NDB 5,000 মানুহ মৰিছে এই অসমৰ সম্পত্তিৰ কাৰণে কিমান মানুহ লেলিৰ ঘটনাটো হৈছে আপোনাৰ মনত আছে হয়নে নহয় লেলিৰ ঘটনা কিয় হৈছে আমাৰ সম্পত্তিৰ কাৰণেতো হৈছে আমি অশিক্ষিত নহয়তো আপুনি ভাবিব পাৰে আমি সকলোৱে অশিক্ষিত বুলি আমি অশিক্ষিত নহয় উপায় নোহোৱাত আমি অশিক্ষিতৰ নিচিনা থাকিব লগা হৈছে আজি কিন্তু কাৰো দাদাগিৰি নচলিব আমাৰ দিনত আপোনালোকক ফ্ৰী হেণ্ড দিম কাম কৰক কোনোবা যদি দাদাগিৰি দেখুৱাই আপোনালোকক লোহাৰ ষ্টিক দিছোঁ আমি এতিয়া বুজিছে কথাটো লোহাৰ ষ্টিক ইউজ কৰিব লাগিব গুণ্ডাগিৰিৰ ওপৰত যোৱা চৰকাৰৰ সময়ত বেয়া কাম নকৰাৰ কাৰণে আপোনালোকক পানিছমেণ্ট দিছিলে এইবাৰ বেয়া কাম কৰাৰ কাৰণে আপোনালোকক আমি পানিছমেণ্ট দিম ঠিক আছে নতুন হওক যিয়ে নহওক আপোনাৰ দায়িত্ব আছেতো হোৱাট ইজ ইউৰ ডিউটি ইউ হেভ টু ডু প্ৰফেশ্যনেলি আমাৰ ফৰেষ্টটো ছেভ কৰাৰ দায়িত্বটো আপোনালোকৰ মই ৰেঞ্জাৰৰ ওচৰত কি কয় DFO আহি আছে তাতে মই গৈ চালবাৰীতে লগ কৰিম আপুনি কামটো কৰি